হেল্ল' গাইজ, নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আৰু বহুত দিন মানে ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকক, মানে পঞ্চায়ত ইলেকশ্যন যি তেতিয়া মানে ভিডিঅ' বনাইছিলোঁ। পঞ্চায়ত ইলেকশ্যনৰ ভিডিঅ' আপোনালোকে দেখা পাইছিলে। মোটামুটি 20 দিনমান ভিডিঅ' দিয়া নাই, আৰু আজি এটা বঢ়িয়াকৈ ভিডিঅ' হ'বলৈ যাই আছে। কি ভিডিঅ' হ'ব আপোনালোক থাম্বনেইলখন দেখি হয়তো গমেই পাইছে। তো এতিয়া বোলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলক গাইজ। তো গাইজ এনেকৈ বৰ্তমান মানে টিহু দি এনেকৈ যাই আছোঁ, টিহু হৈ। আৰু এতিয়া ৰূপ ভাই এনেকৈ বাইক চলি আছে আৰু মই পাছত বহি লৈছোঁ। আৰু আকাশখন চাওকচোন কি বঢ়িয়া লগা হৈছে। তো বোলক গাইজ, আৰু গাইজ এনেকৈ আহি পালোঁ গেটখন, এইখন আপোনালোকে চাব পাৰে। আৰু এতিয়া ভিতৰত সোমাই যাব লাগিব। তো বোলক গাইজ যাই কিনে আপোনালোক দেখাইছোঁ। আৰু গাইজ এনেকৈ আহি পালোঁ কৃষ্ণগুৰু আশ্ৰম, আৰু এইখন গেটেৰে সোমাই যাব লাগিব। তো বোলক ভিতৰত এনেকৈ ভিতৰলৈ যোৱাৰ আগতে আপোনালোকে এটা কথা কৈ দিওঁ কি, ইয়াত মানে ভিডিঅ' বনাব লাগিলে বা ফটো উঠিব পাৰি বাৰু, ভিডিঅ' বনাব লাগিলে পাৰ্মিশ্যন ল'ব লাগে। আজি ইয়াত যিজন মানে গুৰু থাকে, কৃষ্ণগুৰু, তেখেত আজি নাই, আৰু এখেতে ইয়াত মানে এনেকৈ বহি থাকে। সেইকাৰণে পাৰ্মিশ্যনটো লোৱা নহ'ল। ইয়াত মানে কিছু ভিডিঅ'হে আপোনালোকে দেখা পাব, গোটেই কৃষ্ণগুৰু আশ্ৰমখন দেখুৱাব নোৱাৰিলোঁ। পাছলৈ আহিলে কেতিয়াবা ভালকৈ পাৰ্মিশ্যন লৈ আপোনালোকক ভিডিঅ'ত দেখাম। আৰু এতিয়া মানে ইয়াত যিহেতু মই যিখিনি জানো আৰু আপোনালোকক কৈ দিওঁ, ইয়াত মানে এটা কথা কি, একদম পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখি থাকে। আৰু প্ৰথমতে ইয়াত মানে 3 বিঘা মাটি আছিলে, বৰ্তমান ইয়াত 300 বিঘা মাটিৰে আৱৰি আছে। তো আপোনালোকে চাই লওক। তো ইয়াৰ ভিতৰত গ্ৰন্থালয়, তাৰপিছত আপোনালোকে চাব পাৰি বিদ্যালয় সকলোখিনি আছে। ষ্টেট বেংকৰ পৰা আদি কৰি মানে বেংক গোটেইখিনি আছে। আৰু এইটো চাব পাৰে, ইয়াত মানে সকলো ধৰ্মৰ মানুহে ইয়াত মানে প্ৰৱেশ কৰিব পাৰে। চাওক আপোনালোকৰ পৰিৱেশটো। ৰূপ ভাই কেনে লাগছে আহি? কিন্তু কি জানা গাইছ, যিটো মানে ৰ'দ এই পাকাত থাকবা পৰা নাই। আৰু এইটো যে আপোনালোকে লিখিছে, ইয়াত মানে যিজন মানে গুৰু আছিলে, তেখেতৰ মানে পদচিহ্ন ইয়াতে আছে। তেখেত মানে যেতিয়া মানে মহাপ্ৰয়াণ হৈছিলে, তাৰপিছত বেলেগ এজন গুৰু হৈছে। আৰু ইয়াত মানে এছিয়াৰ চবতকৰি ডাঙৰ কীৰ্তন গৃহটো আছে ইয়াত। তো গাইছ আপোনালোকে দেখা পালে, কৃষ্ণগুৰু আশ্ৰম গৈছিলোঁ সৰ্থেবাৰীত। মানে ভিতৰত মানে ভিডিঅ' বনাব নিদিয়ে আচলতে। তাৰ যিজন মানে গুৰু থাকে, তেওঁৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন ল'লে তাত ভিডিঅ' বনাব পাৰি। আৰু এনেকৈ মানে ভিডিঅ' বনাব নিদিয়ে। যিখিনি পাৰোঁ আৰু দেখাইছোঁ, যিখিনি মানে আৰু ভিতৰত সোমাই কিনে যিখিনি দেখুৱাব পাৰি। আৰু গোটেইখিনি এৰিয়াটো বহুত আচলতে ডাঙৰ। আপোনালোকে দেখা পাইছে, যোনে ভিডিঅ' চাইছে বা আগৰ ধৰক মোৰ ভিডিঅ' নহয়, বেলেগৰ যোনে ভিডিঅ' চাইছে দেখা পাইছে কিমান ডাঙৰ। আৰু যদি দেখা পোৱা নাই আৰু কি ক'ম, আৰু উপায় নাই। মইতো দেখাবলৈ গৈছিলোঁ, আচলতে দেখুওৱা নহ'ল। পাৰ্মিশ্যন ল'লেহে গোটেইখিনি ভিডিঅ' বনাব দিলা হয়। আৰু যিহেতু তেওঁ গুৰুজন নাই, তেনেহ'লে মই কাৰ্যালয়তো গৈছিলোঁ সুধিবলৈ একবাৰ। কাৰ্যালয়ত সোধোতে কৈছে কি, ইয়াত ভিডিঅ' বনাব নোৱাৰি। আৰু একজন তাত আহিছিলে, তাৰ কাষৰে মানুহ এজন, তেখেতে কৈছে কি, ইয়াত মানে গুৰুজনৰ পাৰ্মিশ্যন ল'ব লাগিব তেওঁৰ পৰা। তেওঁ তেতিয়া আজি মানে সেইখিনি সময়ত নাছিলে, সেইকাৰণে পাৰ্মিশ্যনটো লোৱা নহ'ল। আৰু যিখিনি পাৰোঁ আপোনালোকে দেখাই দিছোঁ। আৰু ভিডিঅ' বনোৱা এলাও নাইয়ে। আৰু যিখিনি আৰু বাহিৰৰ পৰা সোমাই সেইখিনি ভিডিঅ' বনাই দিছোঁ। তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰিব। আৰু ৰ'দটো কিন্তু পুৰি মাৰা ৰ'দ গাইছ, মানে সেই পাকাত থিয় হ'ব নোৱাৰি, ভৰিৰ তলা পুৰি যায়। দাউৰি গাইছ দাউৰছোঁ, এইগিলাখান ভিডিঅ' কৰা দিয়কচোন। মানে ইমানে ৰ'দত তাপ, আজি যিটো মানে গৰম দিছে, তাতে আৰু ভিতৰত মানে চেণ্ডেল পিন্ধি প্ৰৱেশ কৰিব নিদিয়ে। তাৰে বাহিৰতে থৈ যাব লাগে, চাইন টাইন কৰি বঢ়িয়াকৈ, ক'ৰ পৰা আহিছে কি কথা মানে চাইন কৰি কিনে আপুনি যিখিনি মানে বস্তু আনিছে, চেণ্ডেলৰ আৰু হেলমেট গাড়ীৰ চব তাতে থৈ দিব পাৰে। সেইগিলাখান কথা নাই। আৰু তাত থৈ কিনি প্ৰৱেশ কৰিব লাগে। আৰু তাৰ ভিতৰত মানে চেণ্ডেল দিব নোৱাৰে। আৰু যিটো মানে আজি ৰ'দ, এই ৰ'দ কাৰণে খোজ দিব নোৱাৰি আচলতে, পুৰি মাৰে, ভৰিৰ তলা পুৰি একদম জ্বলা ফুটা হৈ গৈছে। তো আপোনালোক যিখিনি পাৰোঁ দেখালোঁ। আৰু তাত মানে এটা কি ভাল, ধৰক সকলো ধৰ্মৰ মানুহে তাত মানে সোমাব পাৰে। আৰু আপোনালোকে এইখিনিয়ে আছিল ভিডিঅ'টো। তো যদি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনোবাই যদি মোৰ নতুনকৈ হৈছে, সাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ' লগ পাইছোঁ দিয়ক।